হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি নতুন ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে চুমি বৰা। আৰক্ষীৰ সন্মুখত চুমি বৰাই বিশাল ফুকনক দিলে এটা ৰামচৰ বা কান্তলীয়া চৰ। কি কাৰণে চুমি বৰাই বিশাল ফুকনক কান্তলীয়া চৰ দিবলগীয়া হ'ল, আহকচোন চাই লওঁ। আৰক্ষীৰ সন্মুখতে নৰ্তকী চুমিয়ে বিশালক দিলে প্ৰচণ্ড চৰ। আৰক্ষীৰ সন্মুখতে দুয়ো বাইক ভাইকৰ মাজত সৃষ্টি হ'ল প্ৰচণ্ড কাজিয়া। আৰক্ষীৰ প্ৰশ্নত নৰ্তকী চুমিয়ে কয় এটা আৰু বিশাল ফুকনে কয় আন এটা। নৰ্তকী চুমি বৰাৰ এটাৰ পাছত আন এটা নৰ্তকী কাণ্ডই বিপাঙত পেলাইছে আৰক্ষীক। বৃহস্পতিবাৰে পুনৰ আৰক্ষীৰ জেৰাত নৰ্তকী চুমিৰ ন অভিনয়। আৰক্ষীৰ সন্মুখতে পাতি লোৱা ভাইক বিশালৰ সৈতে তৰ্কাতৰ্কি তথা কাজিয়া কৰে নৰ্তকী চুমি বৰাই। কিয়নো আৰক্ষীৰ প্ৰশ্নত ভাইক বিশালে অনলাইন ট্ৰেডিং তথা প্ৰবঞ্চনাৰ বিষয়ে যি আৰক্ষীক কয় সেই সকলোবোৰ চুমি বৰাই কোৱা কথাৰ সৈতে অলপো মিল নাই। আনকি বিশালৰ কোনো কথাত চতুৰ চুমি বৰাই সম্পৰ্ক নাই বুলি আৰক্ষীক কয়। লগতে বিশালে সকলোবোৰ কথা মিছা মাতিছে বুলিও আৰক্ষীক জানিবলৈ দিয়ে নৰ্তকী চুমি বৰাই, যাৰ কাৰণে দুয়ো বাইক ভাইকৰ মাজত প্ৰচণ্ড তৰ্কাতৰ্কি তথা কাজিয়াৰ সৃষ্টি হয়। এতিয়া প্ৰশ্ন হ'ল, নৰ্তকী চুমি বৰাই বিশালক ফচাই নিজে হাৰি যোৱাৰ পৰিকল্পনা কৰিছে নেকি? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব।